নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এজ এ টাইম অসমলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা ভাল আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে। ফাইনেলি আপোনালোকৰ মাননি বৃদ্ধি কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা, আৰু আশা দিয়া হৈছে যে অতি সোনকালে অৰ্থাৎ 19 তাৰিখৰ ভিতৰতে অংগনবাড়ীৰ যিটো মাননি আছে বৃদ্ধি কৰা হ'ব। কিছু পৰিমাণ হ'লেও অংগনবাড়ীৰ মাননি ইতিমধ্যে বৃদ্ধি কৰাৰ কথা কৈছে। এয়া কৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক কৈছে, আৰু এয়া অফিচিয়েলিভাৱে কৈছে, আৰু অতি সোনকালে এটা অৰ্ডাৰ কপি আহিব আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি অতি সোনকালে বৃদ্ধি পাব। বহুতে ইতিমধ্যে কৈছে যে এয়া ফেক নিউজ হয়, এয়া ফেক প্ৰচাৰ চলাই আছে অসম চৰকাৰে, কিন্তু অংগনবাড়ীৰ মাননি বৃদ্ধি নহয়। চ' আপোনালোকে ভুল ভাবি আছে, এইবাৰ তেনেকুৱা কোনো কথা নহয়। এইবাৰ ফাইনেলি অসম চৰকাৰে কৈছে যে অংগনবাড়ীৰ দৰমহা অতি সোনকালে বৃদ্ধি কৰা হ'ব। আপোনালোকে নিশ্চয় স্ক্ৰীনত এটা বস্তু লক্ষ্য কৰিছে যে অংগনবাড়ীৰ মাননি সন্দৰ্ভত এটা বস্তু আপোনালোকে স্ক্ৰীনত ভালদৰে লক্ষ্য কৰিছে যে সংগ্ৰামী বান্ধৱীসকল সৰ্বাত্মক সহযোগ আন্দোলনত অংশগ্ৰহণ কৰা সমূহ বান্ধৱীলৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন। আপোনালোকক অভিনন্দন জনোৱা হৈছে আৰু কৈছে আমাৰ আন্দোলনে কৰ্তৃপক্ষৰ গা লৰাইছে। মানে কি কৈছে যে যিটো আন্দোলন কৰিছিল সেই আন্দোলনৰ সুফল অংগনবাড়ী কৰ্মী সহায়িকাই পাইছে। যেনেকুৱা ধৰক মাননি সামান্য লোৱাৰ ইংগিত দিছে, মাননি বৃদ্ধি কৰাৰ কথা কৈছে, সহায়িকাৰ পদোন্নতিৰ কথা কৈছে, বয়সৰ উৰ্ধসীমা উঠাই লোৱাৰ কথা কৈছে, আৰু অৱসৰী বাইদেউসকলক 20 অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ কথা ইতিমধ্যে কৈছে। এয়া ইতিবাচক পদক্ষেপ লোৱা হ'ব বুলি কৈছে, আৰু অৱশ্য 19 অক্টোবৰত আলোচনাত মিলিত হ'ব। আপোনালোকৰ এটা মই আপডেট দি আছোঁ, সেয়া হৈছে যে যিহেতু যোৱাকালি 12 তাৰিখ আছিল, অক্টোবৰৰ 12 তাৰিখ ৰাতি এটা প্ৰেছ বিজ্ঞপ্তি অৰ্থাৎ এটা লাইভ কনভাৰচেশ্যন হৈছিল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত, আৰু অসম চৰকাৰৰ যিজন সঞ্চালক আছিল সেই সঞ্চালক বিষয়ববীয়াসকলৰ লগত এটা কনফাৰেঞ্চ হৈছিল, ভিডিঅ' কনফাৰেঞ্চ, আৰু তাতে এইবোৰ কথা কোৱা হৈছে। আৰু যিটো আপোনালোকৰ আন্দোলন সেই আন্দোলনটো স্থগিত কৰি ৰখাৰ কথাও কৈছে। মই আপোনালোকক শুনাই আছোঁ সেইখিনি। 20 অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ কথা কৈছে, আৰু অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা কমিটি যোৱা ৰাতি 12 অক্টোবৰ ৰাতি অনলাইন সভা কৰি সিদ্ধান্ত গ্ৰহণ কৰে যে যিহেতু 19 তাৰিখে সঞ্চালক মহোদয় কাৰ্যালয়ত আলোচনাত মাতিছে, চ' 19 তাৰিখত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক মাতিছে, আৰু সেয়ে 16 তাৰিখৰ পৰা যিটো ধৰ্ণা কথা আছিল 16 তাৰিখৰ পৰা ধৰ্ণা দিয়া হ'ব, সেই ধৰ্ণা কাৰ্যসূচীটো স্থগিত কৰি ৰখা হৈছে। কিন্তু কেন্দ্ৰৰ কাম কাজ পোষণৰ কাম অসহযোগ চলি থাকিব, আন্দোলন চলি থাকিব, কেন্দ্ৰৰ কাম কাজ পোষণৰ কাম কাজ সকলো বন্ধ থাকিবলৈ কৈছে। আৰু আপোনালোকৰ যিটো আন্দোলন আছিল সেই আন্দোলনটো 16 তাৰিখৰ পৰা হোৱা আন্দোলনটো স্থগিত কৰি ৰখা হৈছে, কিয়নো 16 তাৰিখৰ আন্দোলন স্থগিত কৰি ৰখাৰ কাৰণ হৈছে অসম চৰকাৰে ইংগিত দিছে যে অতি সোনকালে অংগনবাড়ীৰ মাননি বৃদ্ধি কৰা হ'ব। নিশ্চয়কৈ এটা ভাল খবৰ ক'ব লাগিব, কিয়নো অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আজি প্ৰায় 1 বছৰে হ'ল, 1 বছৰ ধৰি ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰি আছে। আগতেও কৰিছিল, কিন্তু এইবেলি 1 বছৰ হ'ল ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছে, কিন্তু অসম চৰকাৰে কোনো সঁহাৰি দিয়া নাই। এইবাৰ ফাইনেলি অসম চৰকাৰৰ পৰা সঁহাৰি আহিছে, আৰু আপোনালোকে নিশ্চয় ইতিমধ্যে শুনা পাইছে যে অংগনবাড়ী কৰ্মী সহায়িকা কালি যিহেতু বৰপেটাত 11জনক গ্ৰেপ্তাৰ কৰিছিল, আৰু 3 বজাৰ আগতে মুকলি কৰি দিয়া হৈছে। আৰু সেয়ে অসম চৰকাৰৰ এইবাৰ গা লৈছে, যিহেতু গম পাইছে যে অতি সোনকালে কিজানি আকৌ ইয়াতকৈ ডাঙৰ ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে। সেয়ে অসম চৰকাৰে ৰাতি এটা ভিডিঅ' কনফাৰেঞ্চ আলোচনা কৰে আৰু ইংগিত দিয়ে যে আপোনালোকৰ মাননি কিছু পৰিমাণ হ'লেও বৃদ্ধি পাইছে, আৰু এয়া আপোনালোকক 20 অক্টোবৰৰ ভিতৰতে এটা অফিচিয়েলি আপডেট দিব। আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ' চাই কেনে লাগিছে। আপোনালোকে বহুতে ভাবি আছে এয়া ফেক নিউজ হয়, ফেক নিউজ ভাইৰেল হৈ আছে, কিন্তু এয়া সঁচা নিউজ, আৰু এইটো প্ৰকৃত সত্য যে অসম চৰকাৰৰ লগত যোৱা 12 তাৰিখ যোৱাকালি ৰাতি এটা কনফাৰেঞ্চ হৈছিল, ভিডিঅ' কনফাৰেঞ্চ হৈছিল, আৰু তাতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আহ্বান কৰা হৈছে যে আপোনালোকে ধৰ্ণা কাৰ্যসূচীটো স্থগিত ৰাখিব, আৰু অতি সোনকালে আপোনালোকৰ মাননি কথাটো বিচাৰ কৰাই নহয়,
কিছু পৰিমাণ বৃদ্ধি কৰা হৈছে সেইখিনি ল'ব গৈছে কিমান বৃদ্ধি কৰে সেয়া আগতে কৈ আপোনালোকক জনাই দিম যদি আপডেট আহে ইতিমধ্যে কোনো ধৰণৰ আপডেট অহা নাই যিখিনি আপডেট আহিছে মই আপোনালোকক জনাই দিলোঁ আপোনালোকৰ ধৰ্ণা কাৰ্যসূচী বন্ধ কেৱল আপোনালোকৰ অসহযোগ আন্দোলনটো চলি থাকিব আপোনালোকৰ যিটো পাঠদান আছে সেয়া বন্ধ কৰি ৰাখিব কৈছে চেণ্টাৰ বন্ধ পোষণৰ কাম বন্ধ আৰু যেতিয়ালৈকে অৰ্ডাৰ অফিচিয়েলি অৰ্ডাৰ আহিব তেতিয়া আপোনালোকৰ অনলাইনৰ কাম পাঠদান সকলোখিনি কৰিব লাগিব চ' আজিৰ ভিডিঅ'ত মই আপোনালোকক কিছু ক্লিয়াৰেঞ্চ কৰি দিলোঁ যে আচলতে নিউজটো কি আছিল আৰু কি কৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই চ' আপোনালোকে কোনো চিন্তাৰ দৰকাৰ নাই এই ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট ভিডিঅ'তে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অন্য বাইদেউসকলে এই সুখবৰটো চাবলৈ পায় থেংক ইউ জয় অসম